Hello guys, welcome back to Matuag TV YouTube channel. अभी मैं आ गया हूँ इधर संजन में। ओहो অসমীয়াতে ব্লগ বনাব লাগিছিল, হিন্দীতে ক'লোঁ মানে। মই এতিয়া আহি গ'লোঁ সঞ্জনত। জায়গাটো চাওক, ই আপাৰত দি আহিছে নেকি? এইকেইটা চাফৰি হয়, চাফৰিকেইটা মোবাইল কাঢ়ি নিয়ে ইহঁতে খাই আছে। হাই ভাই, ৰাস্তাত চিনাকি মানুহ লগ পাইছিল। এতিয়া আৰু মই খাবলৈ যাব লাগিব আৰু। চশমা নিপিন্ধিলে বহুত কনফিডেন্সে নাই ৰে, চশমা নিপিন্ধিলে লাজ লাগে। ষ্টেচনৰ ফালে এপাক ঘূৰি আহোঁ। এইটো হ'ল সঞ্জনৰ ৰেলৱে ষ্টেচন। ইফালে আছে, গৈ আছোঁ মই ৰেলৱে ষ্টেচনৰ ফালে। ফ্ৰণ্টৰ ফালে নল'লোঁ মানে কেমেৰাটো, চশমা আনানেতো আজি কনফিডেন্স নাই, চশমা নিপিন্ধিলে লাজ লাগি যায় মানে। এতিয়া ট্ৰেইনত টিকেট বুক কৰিবলৈ যাম মই, মুম্বাইলৈকে যাম আৰু আজি ৰাতি মুম্বাইৰ পৰা অহাকালি আকৌ ঘূৰি আহিম। এতিয়া মুম্বাইলৈকে যাম। ৱেলকাম টু সঞ্জন। টাইম পাছ কৰিবলৈ ওলাইছিলোঁ ৰাস্তালৈকে ৰুমৰ পৰা। এতিয়া আৰু আহি পালে আৰু ৰেলৱে ষ্টেচন। আপোনালোকে মোৰ ব্লগটো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নপৰিব, আৰু চেনেলৰ নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ব্লগটো ইমান দীঘল নকৰোঁ, ইয়াতে সামৰিম আৰু নেক্সট ব্লগত লগ পাম। আজিলৈকে বাই বাই।